আজি 5 ডিচেম্বৰ এইডছ দিৱস বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণসীমা মানকাছাৰ জিলাৰ হাটশিঙিমাৰীতো উদযাপন কৰা হৈছে এইডছ দিৱস। হাটশিঙিমাৰী মহাবিদ্যালয়ৰ NSSৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এইডছ দিৱস। ইপিনে এইডছ দিৱসৰ সভা পাতি গাঁৱৰ মহিলাক মাতি লৈ বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়। কিদৰে এইডছৰ পৰা মুক্তি পাব, কি কাৰণত এইডছ হ'ব পাৰে বিতংভাৱে বুজাই দিয়ে গাঁৱৰ মহিলাসকলক। অবৈধ সম্পৰ্কৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় চিকিৎসকগৰাকীয়ে। উক্ত এইডছ দিৱসত উপস্থিত থাকে NSSৰ প্ৰগ্ৰাম অফিচাৰ আব্দুল কৰিম শ্বেখ, CMD গ্লোবেল এডুকেশ্যনৰ নাজিৰ হুছেইন মোল্লা, মেডিকেল টিমৰ আব্দুল শামীম, আতিকুৰ ৰহমান, মুস্তাফিজুৰকে ধৰি গণ্যমান্য ব্যক্তি উপস্থিত থাকে এইডছ দিৱসত। আমি হাটশিঙিমাৰী মহাবিদ্যালয় NSS ইউনিটৰ ফালৰ পৰা দাফাদাৰপাৰা LP স্কুলত এইডছ দিৱস উদযাপন কৰিবলৈ লৈছোঁ। লগতে আমাৰ লগত সহযোগ কৰিছে গজাৰিকান্দি BPHCৰ স্বাস্থ্য বিষয়া ডক্টৰ শামীম আহমেদ, ফাৰ্মাচিষ্ট আতিকুৰ ৰহমান, ফাৰ্মাচিষ্ট মুস্তাফিজুৰ ৰহমান, CMDৰ গ্লোবেল এডুকেশ্যন টেকন'লজিৰ CMD নাজিৰ হুছেইন, এই অঞ্চলৰ মিডিয়া পাৰ্চন, লগতে এই অঞ্চলৰ বিভিন্ন সামাজিক ব্যক্তিসকলে আজি এই উদযাপনত শলাগ লৈছে। এই উদযাপনৰ জৰিয়তে আমি বিশ্ব এইডছ দিৱস পালন কৰি তেখেতসকলক এইডছ বেমাৰ সম্পৰ্কে বিভিন্ন ধৰণৰ বাৰ্তা আমি জনাবলৈ সক্ষম হৈছোঁ। এই বেমাৰৰ পৰা কেনেকৈ আমি সচেতন হ'ব লাগে, এই বেমাৰক কেনেকৈ নিৰাময় কৰিব পাৰি, এই বেমাৰ হ'লে আমি কেনেকৈ কি পৰামৰ্শ বা কেনেকুৱা ধৰণৰ সহায় আমি কাৰ পৰা পাব পাৰি, সেই সম্পৰ্কে আমাৰ মঞ্চৰ যোগেদি বিভিন্ন স্বাস্থ্য বিষয়াৰ যোগেদি আমি ৰাইজৰ মাজত বাৰ্তা প্ৰেৰণ কৰিছোঁ। আজি এই বাৰ্তা প্ৰেৰণ কৰাটোৱে বা এই সজাগতাটো প্ৰদান কৰাৰ কাৰণে বিশেষকৈ আজিৰ এই সভাখন আমি ইয়াত অনুষ্ঠিত